সামগ্ৰীত কংগ্ৰেছৰ খহনীয়া আৰম্ভ। উপনিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰাই কংগ্ৰেছ দলেৰী সহ নেতাকৰ্মী যোগদান কৰিছে বিজেপিত। ৰূপহীহাটৰ নতুন সমষ্টি সামগ্ৰীৰ বৰতল কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ পৰাও কংগ্ৰেছৰ খহনীয়া আৰম্ভ হৈছে। দলে বলে বিজেপিলৈ ঢাপলি মেলিছে বহু কংগ্ৰেছ কৰ্মীয়ে। কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আলিমুদ্দিনেও ত্যাগ কৰে কংগ্ৰেছ দল। প্ৰাক্তন সভাপতিজনক আদৰি লয় বিজেপি আৰু এজেপিৰ শক্তিশালী নেতা মজিবুৰ ৰহমানে। নিউজ ডেস্ক ৰিপৰ্ট সামগ্ৰী লাইভ। আমি দলৰ কাম কৰিব লাগে, নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন জিকিব লাগিব। 26ত 2026 চনত গাহৰিঘাটৰ পৰা আমাৰ মৃত্যুদণ্ডৰ পৰা আমি এমএলএ বনাব লাগিব। আমি সেইটো লাগি তেখেতক কওক যে আপুনিতো জিকিছে, ইয়াৰ এলেকাটো এতিয়া গৰু কটা বন্ধ হৈ গৈছে। তেখেতে বিচাৰিছিলে, এতিয়া আমাৰ এই মুছলমান সমাজত আহি পেলাই তেওঁ কি ধৰণে ৰিপ্লাই দিব, কি জবাব দিব, সেই বিষয়ে তেখেতে চিন্তা চৰ্চা কৰক। আমি সেইটো পেলাই আমি আছোঁ আমাৰ দলৰ ভেটি শক্তিশালী কৰিব লাগে। আমাৰ মুছলমানসকলক যোগদান কৰাই আগন্তুক দিনত ইয়াৰ পৰা আমাৰ বিধায়ক পাতিব লাগে। আমি সেইটো লাগি আছোঁ আৰু সেইটো লাগি থাকিম। আজি কাঞ্চনপুৰৰ পৰা 1000 মানুহে যোগদান কৰিছে। মহাকালীৰ প্ৰায় 3000 মানুহ মোৱামাৰী। আমি আজি কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ মোৰ জন্ম হোৱাৰ পিছত কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ বিজেপিৰ হৈ প্ৰথম মিটিং আজি কাঞ্চনপুৰ গাঁৱত অনুষ্ঠিত হৈছে। মানুহখিনি এতিয়া জাগ্ৰত হৈছে, মানুহখিনি এতিয়া বৰ্তমান শিক্ষিত হৈছে, মানুহখিনি গম পাই আছে যে কেনেকৈ চলিলে বৰ্তমান চেণ্ট্ৰেলত চৰকাৰ আছে বিজেপি, অসমত চৰকাৰ আছে বিজেপি। যদি আমি চৰকাৰৰ লগত মিলি যদি নাথাকোঁ, আমি কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰোঁ বা নাপাওঁ। আজি শিক্ষাৰ ক্ষেত্ৰতেই কওক, আপোনাৰ মেডিকেলৰ ক্ষেত্ৰতেই কওক, আপোনাৰ ব্যৱসায়ীৰ ক্ষেত্ৰতেই কওক, যিকোনো কাম কওক, আমাৰ চৰকাৰৰ লগত মিলিবই লাগিব। আৰু আজি আমি কাঞ্চনপুৰ গাঁও পঞ্চায়তত বিজেপি দলৰ কামৰ প্ৰতি আকৃষ্ট হৈ আমি কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ আমি 10খন ৱাৰ্ডৰ সদস্য। আমাৰ মণ্ডল কংগ্ৰেছৰ 10 বছৰ কাল তেখেত মণ্ডল কংগ্ৰেছৰ ছেক্ৰেটাৰী আছিলে। তেখেত আজি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত তেখেত যোগদান কৰিছে। আমাৰ যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট, যুৱ কংগ্ৰেছৰ ছেক্ৰেটাৰী, আমাৰ বুথ কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী, বিভিন্ন কংগ্ৰেছৰ বিভিন্ন কৰ্মকৰ্তাসকল কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলক যোগদান কৰিছে। আপোনালোকে চাব, যোৱা 5 বছৰত কাঞ্চনপুৰ গাঁও পঞ্চায়তত এজেপি আৰু বিজেপি দলৰ হৈ 5জন ৱাৰ্ড সদস্য জিকিছিলে। আপোনালোকৰ আগত মই এবাৰ কথা দিছোঁ, এইবাৰ নিৰ্বাচনত আমি 10খন ৱাৰ্ডতে আমি সদস্যক নিৰ্বাচিত কৰিম। আঞ্চলিক পঞ্চায়তক আমি নিৰ্বাচিত কৰিম। বিজেপি দলৰ হৈ আমি গোটেই পঞ্চায়তটো দখল কৰিম। আপুনি আগতে কোন দলৰ পৰা নিৰ্বাচিত মই আগতে কংগ্ৰেছ দলৰ পৰাই নিৰ্বাচিত হৈছিল। এতিয়া আপোনালোকে নতুনকৈ সামগ্ৰী সমষ্টি অন্তৰ্ভুক্ত হৈছে। আমি এবাৰ নতুনকৈ সামগ্ৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ।